এভৰিৱান, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল, মোৰো ভাল। আজি মই আলু চপৰ ৰেচিপি এটা লৈ আহিছোঁ। ঘৰতে কেনেকৈ সহজভাৱে আলু চপ বনাব পাৰে তাকে মই দেখুৱাম। বেচনৰ সলনি কি ব্যৱহাৰ কৰিব পাৰে তাকো মই দেখুৱাম। ভিডিঅ'টি শেষলৈ চাই থাকক। প্ৰথমে মই দুটা ডাঙৰ চাইজৰ আলু লৈছোঁ। আলু দুটা মই উহাই লৈছোঁ। এতিয়া মই এইখিনি সানি ল'ম। ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ। জিৰাৰ গুড়ি দিছোঁ। সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ দিছোঁ আৰু এটা কেঁচা জলকীয়া দিছোঁ। এতিয়া মই এই গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া মই এটা কেৰাহী পাতি লৈছোঁ। কেৰাহীটোত অলপ তেল দি লৈছোঁ আৰু মই আলুখিনি দি দিছোঁ। আলুখিনি মই অলপ টাইম ভাজি ল'ম। আপোনালোকে আলুত মটৰো দিব পাৰে। এইখিনি মই ৩-৪ মিনিটমানৰ কাৰণে ভাজি ল'ম। ইয়াত মই অলপ হালধি দি দিছোঁ। আলুখিনি ভজা হৈ গ'ল। এতিয়া মই এখন প্লেটত ওলাই লৈছোঁ আৰু মই আলু চপৰ চাইজকেইটা দি ল'ম। মই দীঘল দীঘলকৈ দি লৈছোঁ। আপোনালোকে গোলকৈও দিব পাৰে, নিজৰ পচন্দ অনুসৰি দিব পাৰে। গোটেইখিনি বনোৱা হৈ গ'ল মোৰ। এতিয়া মই এটা বাতি ল'ম। ইয়াত মই ৫ চামুচ ময়দা ল'ম। বেচন ব্যৱহাৰ নকৰোঁ, মই ময়দা ল'ম। ইয়াত মই অলপ হালধিৰ গুড়ি দিম, অলপ নিমখ দিম আৰু অলপ অলপকৈ পানী দি যাম। পানী একেবাৰতে বহুখিনি দি দিব নালাগে, অলপ অলপকৈ দিব লাগিব। ময়দাখিনি পাতল কৰিব লাগিব। এতিয়া মই আলুখিনিত ময়দাখিনি ধুনীয়াকৈ লগাই ল'ম আৰু ছেকেণ্ড মই বিস্কুটৰ গুড়ি লৈছোঁ। বিস্কুটৰ গুড়িখিনি মই লগাই ল'ম। ছেম একেদৰে মই আলুখিনিত মই ময়দাখিনি লগাই লৈছোঁ আৰু ছেকেণ্ড বিস্কুটৰ গুড়িখিনি লগাই লৈছোঁ।
এতিয়া মই এটা কেৰাহী লৈছোঁ। কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু মই চপকেইটা ভাজি ল'ম। এনেদৰে মই চপকেইটা দি দিছোঁ। চপকেইটা ভাজি থাকোঁতে লাৰি থাকিব, নহ'লে দৰাই যোৱাৰ চান্স থাকে। আপোনালোকেও ঘৰতে এনেকৈ বনাই খাবচোন। দোকানৰ দৰে টেষ্ট হয় আৰু বনাবলৈ ইজি হয়। মোৰ আলুৰ চপকেইটা ভজা হৈ গ'ল। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু মোৰ চেনেলত যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে আগলৈ ভিডিঅ'সমূহ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।